Hello guys, welcome back to my new vlog. তো আজি আমি আহিছোঁ গোটেইকেইজনে মা ভাইটি লগতে ভণ্টি মই চাৰিজনো আহিছোঁ মেলা চাব বৰদোৱাত। তো বৰদোৱাত আপোনালোকে জানে দৌল যাত্ৰা ফাকুৱাৰ মেলা হৈ আছে। তো চবেই আহিছোঁ এতিয়া অলপ মানে গঙাৰ কিনাৰত বহি ধুনীয়াকৈ পৰিৱেশটো পৰিলে চাবি নোৱাৰে তই নিদিবি আৰু তো আপোনালোকক চব দেখুৱাইছোঁ মেলাৰ বিষয়ে ব'ল দেখিছে মানুহ কিমান হৈছে। তো এইবাৰ আপোনাৰ ফাকুৱা কেনেকুৱা গ'ল? ফাকুৱা ভালেই গৈছে, বহুত ভাল গ'ল। খেলিলোঁ, বহুত খেলিলোঁ, বহুত এনজয় কৰিলোঁ। খেলাই টাইমতে হয়, এবাৰ মানে ফাকুৱা খেলিবলৈ টাইমেই নাপালোঁ। ফাকুৱা দিনাখনে আহি গ'লোঁ মেলাত, টাইম নহ'লে ঘৰতে মানে এতিয়া অলপ গালতে এনেকৈহে লগালোঁ আৰু বাকী আৰু এনেকৈ মানে হেভিকৈ নাই খেলা আৰু হৈছে চা। তাৰপাছত আপুনি কি খেলিলে? ফাকুৱা খেলিলে নে আপুনি? মই একোৱে খেলা নাই। কি চশমাটো পিন্ধিহে কয়। দেখিছে আপোনালোকে এওঁ মানে চশমা পিন্ধিহে কথা কয়, চশমা পিন্ধিহে কয় যে মই একো নাই খেলা। মানে তাৰ বহুত মানে এইটো মানে ভাল লাগিছে সি যে নাই খেলা। অলপ আপোনালোকে এতিয়া বিউটিফুল নাজাৰে ভিউ লওক। দেখিছে ইয়াতে মানে এটা কৃষ্ণক আঁকি বনাই থৈ দিছে, সাপৰ ওপৰত কৃষ্ণই নাচা, অলপ বেয়া হৈ গ'ল। ইয়াতে মানে বৰ্ডটো আনি থৈ দিছে, আপোনালোকে দেখিছে ইমাৰ্জেঞ্চি চিটুৱেশ্যন লাগিব পাৰে। তো আপোনালোকে এতিয়া বৰ্তমান মানুহ চাওক কিমান মানুহ হৈছে, বহুত। তো আপোনালোকে আগত হয়তো দেখিছে চিলভাৰ কালাৰৰ কিছুমান মানুহ ফাকুৱা খেলা। য়েছ। তো আমি এতিয়া মানে গঙাটো চাৰিওফালে এপাক ঘূৰিবলৈ চেষ্টা কৰোঁ, পাৰোঁনে নোৱাৰোঁ, য'লৈকে পাৰোঁ যাম আৰু। দেখিছে বহুত ডাঙৰ এটা এৰিয়া, তো যাব পাৰোঁনে নোৱাৰোঁ তাকে চেষ্টা এটা কৰি চাওঁ। বৰ্তমান 50% কমপ্লিট কৰিলোঁ। দেখিছে আপোনালোকে সেই মানুহখিনি, তাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আহা, ইপিনে আধা পাক আহিলোঁ আৰু আধা আছে। আৰু এইফালে দেখিছে ভাইটিয়ে পিছফালে চশমাটো পিন্ধিছে কাৰণ তাৰ চকু আছে পিছফালে। ইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। দেখিছে বৰদোৱাৰ ইফালেও এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, যোনটো মানে আপোনালোকে হয়তো বাতৰিত শুনিছে যে নতুনকৈ বনোৱা হ'ব। তো ইফালে বনাই থকা আছে, এয়া বেৰ দেখিছে। আগত সিফালে আগত হয়তো আপোনালোকে দেখিছে যে এয়া কিবা নামঘৰ চামঘৰ বনাইছে, হয়তো হ'ব আৰু। তো গৈ আছোঁ, য়েছ পামগৈ আৰু অলপ আছে। ইফালে কিন্তু ভাল লাগিছে, ঠাণ্ডা বোলে পৰিৱেশটো, গছ। আহি পালোঁ আৰু অলপহে আছে দেখিছে, আৰু এইফালে এইখিনি অলপহে আছে আৰু। তো গোটেই পাকটো ঘূৰাৰ আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে? আজি ভাল লাগিলে, বহুত দিনৰ মূৰত ৱৰ্কআউট কৰিলোঁ। এনেইতো ৰাতিপুৱা দেৰিকৈ উঠোঁ আৰু খোজকাঢ়িব নাযায়, খোজকাঢ়া নহয়েই, মানে ৱৰ্কিং কৰা নহয়েই। আজিহে মানে ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু ৱৰ্কআউট খোজকাঢ়ি মৰ্ণিং ৱাক, ইভিনিং ৱাক। এতিয়া ইভিনিং ৱাক কৰি আছোঁ আমি। ইভিনিং 3টা বাজিলে পালোঁ। আহি পাই কিনে দেখিছে ইহঁতে এতিয়া খাই আছে পপকৰ্ণ, আৰু মোক যে দিয়া নাই তহঁতে পপকৰ্ণ দে, আপোনালোকে খাই যদি খাব পাৰে। হোটেলতে সোমাই অলপ কিবা কিবি অলপ খাইছোঁ, স্প্ৰাইট আৰু বাকীখিনি অৰ্ডাৰ দিয়া হৈছে পৰঠা চঠা। এইফালে তো এয়া আনিছে দেখিছে ধুনীয়াকৈ পৰঠা, ধুনীয়াকৈ দেখিছে পৰঠা আনিছোঁ, পৰঠা। এইফালে কিমান ধুনীয়া ধুনীয়া এয়া পাতি ওলাইছে, থুল ওলাইছে, পাতি এটা চাইছোঁ আমি।
তো মেলা বুলি জেলেপি লৈ ল'লোঁ, ধুনীয়া 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 জেলেপি মিঠাই দেখিছে, জেলেপি লৈ ল'লোঁ। ৰাতি হৈ গ'ল দেখিছে, একদম এন্ধাৰ। এই আগফালে চাওক, ভিৰ এতিয়া বাঢ়িছেহে ৰাতি, কাৰণ এই মেলাটোত ৰাতিহে মানুহ বেছি আহে। তো আজিলৈ হ'ব দিয়ক, ইমানখিনিতে ব্লগটো এণ্ড কৰোঁ। বাই বাই। তোমাৰে ছবিতে